আজি বনাই আছে মনুৱে গাহৰি মাংস। অকল গাহৰি মাংস খুৱাই এৰিব বুলি ভাবিছে নেকি? গাহৰি মাংসই নহয়, মাছো বনাই থৈছে দেই। আজি পিছে আমি গুৱাহাটী টাটা বাই বাই কৈ ঘৰলৈ বুলি ৰাওনা হ'ম। আজি আমি ট্ৰেইনত যাম। মা আৰু ৰাজলক্ষ্মী এইবাৰ জীৱনত প্ৰথমবাৰ ট্ৰেইনত উঠিব। তেওঁলোকৰ কাৰণে বহুত এটা ভাল দিন। আৰু আপোনালোকে জীৱনত প্ৰথম শব্দটো মোৰ মুখৰ পৰা শুনি শুনি চাগে আমনিয়ে পাইছে। আমাক আগবঢ়াই থবলৈ আহিছিল মুনুৰ ভতিজাক আৰু বৌয়েকহঁতে। পোৱালিটোৰ চাওকচোন, ৰাজলক্ষ্মীক এৰি দিবলৈ মনেই নাই মানে। ইমান দিন খেলিলে যে লগত, আৰু ফাইনেলি ৰাজলক্ষ্মীহঁতে উঠি ল'লে ট্ৰেইনত। আৰু মা আৰু ৰাজলক্ষ্মীৰ মনত একদম ফূৰ্তি। ৰাজলক্ষ্মীয়ে এনায়েকক কৈছে, অ' এনাই, আমি কিতাপত আৰু টিভিত দেখি থকা ট্ৰেইনখনত আজি উঠিলোঁ, মনটো বহুত ভাল লাগিছে ন? আৰু ৰাজলক্ষ্মী কেনেকৈ ঘৰত ঘূৰি ফুৰা নিচিনাকৈ ট্ৰেইনখনত একদম এপাক ঘূৰি ফুৰি চাইছে। কেনেকুৱানো ট্ৰেইনখন বুলি চাওকচোন তাইলৈ। আৰু সিহঁতক এনেকৈ ট্ৰেইনত উঠাবলৈ পাই মোৰ মনটো মানে বহুতেই বেছি ভাল লাগিছে। সৰু সৰু কথাবোৰতে মানে সিহঁতে বহুত আনন্দ পায়। আৰু আমি এয়া ফাইনেলি ঢকুৱাখানা পাই গ'লোহি। মায়ে ঘৰলৈ বুলি কিবা এটা ল'লেগৈ। আৰু এয়া গুৱাহাটীৰ পৰা লৈ আহিছিলোঁ ড্ৰেগন ফ্ৰুট। ৰাজলক্ষ্মীয়ে বোলে খাই পোৱা নাই, এবাৰ প্ৰথম খাব। আজিলৈ বাই বাই।